তো হেল্ল' গাইছ মই উজ্জ্বল আপোনালোকে চাইছে মোৰ ভিডিঅ'টো আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ তো চাবিডাল মানে থৈ দিওঁ মানে ঘৰত তালা চালা মাৰিলোঁ কোনো নাই তো মানে কথাটো হ'ল এনেহেন তো বহুত দিন মানে মই লং ভিডিঅ' বনোৱা নাই আপোনালোকে গমেই পাইছে মই বহুত দিন লং ভিডিঅ' দিয়াও নাই তো মানে চলা তলা পিন্ধি ওলছোঁ তো এটা আমৰেখত খানা পাতছোঁ মানে 3টা চলি বেছি চলি নহয় 3টা চলি এটা খানা খাম তো বহুত দিন খানা চানাও খোৱা নাই মানে কলেজ ষ্টাৰ্ট হৈছে তো ভাবিলোঁ এটা সৰু সুৰা খানা খাই দিওঁ 3টা চলি তো 2টা নহয় 3টা চলি খানা তো এতিয়া টাইম বাজিছে 11:24 তো বলক ডাইৰেক্ট আমৰেখক ধৰিম যাওঁ বলক তো গাইছ মোটামুটি এটাই বাজি গ'ল তো আহি গ'লোঁ মানে খানা য'ত খাম তাতে গন্তব্য স্থানটোক আহি গ'লোঁ তো গাইছ চিধা বঢ়িয়াকৈ ভাতটো বহাই দিছোঁ তো যিহেতু চেফ সিয়ে তো আমি 3টা চলি তো মানে সি চেফে যিহেতু সিয়ে ৰান্ধি আছে তো আৰু এটি বস্তি এটাই তো বস্তিটোত খাব আহিছোঁ তো সেই মিনময় মই আৰু হিৰক তো আমি তিনিও বঢ়িয়াকৈ খাম এতিয়া খানাটো মানে 3টা খানা তো সি আলু কুট পাৰিছে আৰু মই অলপমান বহি থাকোঁ তো মানে ফাৰ্ষ্ট ভাতটো বনাই ল'ম তাৰে পাছত মাংস বহাই দিম ডাইৰেক্ট A few moments later. তো গাইছ চিতা মাংসটো বঢ়িয়াকৈ বহাই দিছোঁ তো একদম মাংস চাংস যিহেতু সিয়ে ৰান্ধবা জানে যিহেতু খেতিৰ কামত মই যিহেতু এক্সপাৰ্ট নহয় যে সিয়ে কৰিছে তো সেইখিনি মাংস 1 কেজি মাংস 3টা চলি বঢ়িয়াকৈ খাম তো গাইছ এই চলিটোক চিনি বিচাৰা মানে মোৰ বহুত দিন আগতে যে এটা আমি লগ হৈ যি ভিডিঅ' বনাইছিলোঁ তো সেতি চলি তো সেই চলিটোক চিনি পাব লাগিলে আপোনালোকে মোৰ পুৰণা ভিডিঅ' চাব লাগিব আৰু এতিয়া পুৰণা ভিডিঅ' চোৱাৰ আগে আমি এতিয়া মাংস দেখাই লওঁ মানে আপোনালোকে পুৰা এটি ভিডিঅ' চাই উঠি পুৰণা ভিডিঅ' চাব তো ভাজা মাংস বঢ়িয়াকৈ কাঢ়ি লৈছোঁ যিহেতু 1 কেজি মাংস 3টা এভেইলেবল হ'ব তো মানে ভাজা মাংস খাই লওঁ দে খাই লৈ উঠি ডাইৰেক্ট ভাতৰ পাতত মানে লগ পাইছোঁ মানে ভাত খাম যিহেতু ভাতৰ লগত আৰু লগ পাইছোঁ এতিয়া ভাজা মাংসটো বঢ়িয়াকৈ খাই লওঁ তো গাইছ বঢ়িয়াকৈ ভাত খাব বহি গ'লোঁ তো আমি তিনিও এতিয়া বঢ়িয়াকৈ ভাতটো খাই লওঁ তো ফাৰ্ষ্ট ভাতটো মানে খাই লৈ ডাইৰেক্ট মই ইয়াৰ পল্লাক যাব লাগে তো তিনিও বঢ়িয়াকৈ ভাত খাই লওঁ আৰু বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ তো ভাবিলোঁ আজি এটা খানাৰ ব্লগ বনাই লওঁ তো ভাতটো বঢ়িয়াকৈ খাই লওঁ দে ফাৰ্ষ্টটো গাইছ A few moments later. তো গাইছ খানা পিনা বঢ়িয়াকৈ খাই দিলোঁ তিনিওটাই মাংস দি বঢ়িয়াকৈ ভাত মাংস বঢ়িয়াকৈ খাই দিলোঁ আৰু বস্তাটোত কি দেখছে না সেই বস্তাটোত মানে কড়াইটো আছে মাংস ৰান্ধা কড়াইটো আছে তো মানে অলপ ভিতৰে হৈছিলোঁ আমৰিখৰ ভিতৰে তো বাকী যি কি নহওক বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ তো এটা ভাবিলোঁ আজি খানাৰ ব্লগ বনাই দিওঁ তো খানাটো খাই ভাল লাগিল তো খাই দিলোঁ দে আজি খানা এটা তো গাইছ নেক্সট ব্লগত লগ পাইছোঁ তো আজিলৈ ইমানেই বাই বাই